মান শ্ৰেণীৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ নামৰ পাঠটি আলোচনা কৰি আছিলোঁ লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন এতিয়া আমি বহুখিনি কথা আলোচনা কৰিলোঁ আমি পোহৰৰ প্ৰতিফলনৰ সূত্ৰবিলাক এইবিলাকৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ আজি আমি আন এখন দাপোনৰ বিষয়ে আলোচনা কৰিম দাপোনখন হ'ল গোলাকাৰ দাপোন আৰু গোলাকাৰ দাপোনৰ দ্বাৰা পোহৰৰ প্ৰতিফলনৰ বিষয়ে শিকিম spherical mirror and the reflection by the spherical mirror এতিয়া spherical mirror মানেনো কি সেই কথা আমি জানিব লাগিব প্ৰথমতে spherical mirror বুলি কোৱাৰ লগে লগে আমি প্ৰথমে এটা গোলক বা স্ফেয়াৰলৈ আমি মনত পেলাব লাগিব গোলক বা স্ফেয়াৰ আকৃতি আমি সকলোৱে আমি বুজিছো এটা ক্ৰিকেট বল বা এটা ফুটবল এইবিলাক হল গোলক আকৃতিৰ বা spherical shape এতিয়া স্ফেয়াৰ এটাৰ পৰা যদি আমি দাপোন এখন কাটি লওঁ মানে স্ফেয়াৰ এটাৰ পৰা আমি কাঁচৰ স্ফেয়াৰ এটা আছে কাঁচৰ স্ফেয়াৰটোৰ পৰা আমি যদি এখন দাপোন কাটি লওঁ তেতিয়া হলে সেই তেনেকুৱা ধৰণৰ দাপোনবিলাকক কোৱা হ'ব গোলাকাৰ দাপোন বা spherical mirror অৰ্থাৎ যি দাপোন গোলকৰ অংশ বিশেষ তাকে কি বুলি কোৱা হয় গোলাকাৰ দাপোন the mirror which is formed from a sphere or the mirror which is a part of a sphere is called spherical mirror গতিকে আমি এটা স্ফেয়াৰ আছে স্ফেয়াৰটোৰ পৰা আমি মানে কি কৰিছো এতিয়া পাৰ্টস কিছুমান কাটি লৈছো এনেকুৱা ধৰণে পাৰ্টস কিছুমান কাটি আমি দাপোন এখন বনাইছো আৰু এইবিলাককে কোৱা হয় গোলাকাৰ দাপোন এতিয়া গোলাকাৰ দাপোন দুই ধৰণৰ আছে গোলাকাৰ দাপোন দুই ধৰণৰ আছে এখন হৈছে উত্তল দাপোন আৰু আনখন হৈছে অৱতল দাপোন এতিয়া উত্তল দাপোন মানেনো কি এতিয়া দাপোন এখন হ'বলৈ হলে এটা সাইড আমাৰ কি এখন পৃষ্ঠ ৰং কৰা থাকিব আৰু এখন পৃষ্ঠ প্ৰতিফলক পৃষ্ঠ থাকিব প্ৰতিফলন কৰিব গতিকে আমি কি কৰিছো এতিয়া এইখন এখন গোলকৰ এটা অংশ ললো কাঁচৰ গোলকৰ এটা অংশ ললো আৰু আমি সাপোজ এতিয়া গোলকৰ ভিতৰ সাইডটোত আমি কি কৰি দিছো ৰং কৰি দিছো আৰু তেতিয়া হলে প্ৰতিফলক পৃষ্ঠটো ৰিফ্লেক্টিং সাৰফেসটো আমাৰ বাহিৰলৈ ভাঁজ খাই থাকিব এনেকুৱা ধৰণৰ দাপোনখনক কোৱা হ'ব উত্তল দাপোন বা কনভেক্স মিৰৰ প্ৰতিফলক পৃষ্ঠ বাহিৰলৈ ভাঁজ খোৱা দাপোন বিধেই হৈছে উত্তল দাপোন the mirror whose reflecting surface is curved outward is called convex mirror আনহাতে যিখন দাপোন আমি বাহিৰৰ সাইডটো যদি বাহিৰৰ পৃষ্ঠটো যদি আমি ৰং কৰো আৰু ভিতৰৰ পৃষ্ঠটো যদি প্ৰতিফলক পৃষ্ঠ বা ৰিফ্লেক্টিং সাৰফেস হিচাপে থাকে তেতিয়া হলে সেইখন দাপোনক কোৱা হ'ব অৱতল দাপোন কনকেভ মিৰৰ the reflecting surface is curved inwards then the mirror is called concave mirror মানে প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ ভাঁজ খোৱা দেখিছুনে আমি প্ৰতিফলক পৃষ্ঠটো ভিতৰলৈ ভাঁজ খাই আছে এটো ভিতৰলৈ ভাঁজ খাই আছে আৰু ইয়াৰ প্ৰতিফলক পৃষ্ঠটো আমাৰ কি হৈ আছে বাহিৰলৈ ভাঁজ খাই আছে গতিকে এইখন হল উত্তল দাপোন আৰু এইখন হল অৱতল দাপোন বুলি ক'লে আমি প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ ভাঁজ খোৱা দাপোনখনক বুজিম আৰু উত্তল দাপোন বুলি ক'লে প্ৰতিফলক পৃষ্ঠ বাহিৰলৈ ভাঁজ খোৱা দাপোনখনক বুজিম এতিয়া দাপোনৰ দ্বাৰা পোহৰৰ প্ৰতিফলন আমি শিকিবলৈ যোৱাৰ আগত কেইটামান ডেফিনেশ্যন আমি জানিব লাগিব প্ৰথম কথা হ'ল দাপোনখনৰ মেৰু পোল বুলি ক'লে কি বুজায় দাপোনখনৰ কেন্দ্ৰবিন্দু চেণ্টাৰ অফ দা মিৰৰ অৰ্থাৎ এতিয়া আমাৰ এইখন হৈছে এখন দাপোন এইখন কি দাপোন অৱতল দাপোন কনকেভ মিৰৰ এতিয়া এই কনকেভ মিৰৰখনৰ যিটো চেণ্টাৰ কেন্দ্ৰবিন্দু তাকে কি বুলি কোৱা হয় দাপোনখনৰ মেৰু বুলি কোৱা হয় পোল বুলি কোৱা হয় ঠিক আছে নেক্সট আমি জানিব লাগিব ভাঁজ কেন্দ্ৰ মানে হল চেণ্টাৰ অফ কাৰ্ভেচাৰ ইংৰাজীত কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ই কি বুজায় দাপোনখন যিটো গোলকৰ পৰা আমি কাটি লৈছো সেই গোলকটোৰ কেন্দ্ৰবিন্দুটোক কোৱা হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ সাপোজ এইখন দাপোন
এইখন দাপোন আমি এটা গোলকৰ পৰা কাটি লৈছিলো এই দাপোনখন যেটো গোলক আছিল তাৰ যেটো কেন্দ্ৰবিন্দু এটো হল গোলকৰ কেন্দ্ৰবিন্দু এই কেন্দ্ৰবিন্দুটোক কোৱা হয় দাপোনখনৰ ভাঁজ কেন্দ্ৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ এতিয়া অবতল দাপোনৰ ক্ষেত্ৰত কনকেভ মিৰৰ ক্ষেত্ৰত চেণ্টাৰ অফ কাৰ্ভেচাৰটো দাপোনখনৰ সন্মুখৰ ফালে থাকিব আৰু উত্তল দাপোন এখনৰ ক্ষেত্ৰত উত্তল দাপোন এখন উত্তল দাপোন দেখাইছো উত্তল দাপোনৰ মেৰু এটো আৰু এটো হল উত্তল দাপোনখন কাটি লোৱা গোলকটোৰ কেন্দ্ৰবিন্দু আৰু এই চেণ্টাৰ অফ কাৰ্ভেচাৰটো আমাৰ দাপোনখনৰ পিছফাললৈ থাকিব তাৰ মানে ৰং হনা সাইডে এটো দাপোনখনৰ চেণ্টাৰ অফ কাৰ্ভেচাৰটো থাকিব আৰু উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিফলক পৃষ্ঠৰ ফাললে চেণ্টাৰ অফ কাৰ্ভেচাৰটো থাকিব ভাঁজ কেন্দ্ৰটো থাকিব নেক্সট আমি জানিব লাগিব মুখ্য অক্ষ এতিয়া মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিস মানে নো কি দাপোনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰ সংযোগী হৰলেখাডালকে মুখ্য অক্ষ বোলে দা ষ্ট্ৰেট লাইন joining the pole and the center of curvature of the mirror is called the principal axis এতিয়া আমি এইখন দাপোন দেখিছো এইখন আমাৰ অবতল দাপোন কনকেভ মিৰৰ এই কনকেভ মিৰৰ এটো হল আমাৰ পোল এই পইণ্টটো হল পোল আৰু এই পইণ্টটো হল আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু এই পইণ্ট আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু পোলৰ মাজৰ সংযোগী যিডাল হৰলেখা আমি পাইছো যিডাল ষ্ট্ৰেট লাইন পাইছো সেইডালক কোৱা হ'ব মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস ঠিক একেদৰে উত্তল দাপোনৰ ক্ষেত্ৰতো একেই এটো হল পোল আৰু এটো হল চেণ্টাৰ অফ কাৰ্ভেচাৰ ভাঁজ কেন্দ্ৰ আৰু মেৰু আৰু মাজেদি মই এডাল হৰলেখা সংযোগ কৰিছো আৰু এই হৰলেখাডাল ষ্ট্ৰেট লাইনডালক কোৱা হ'ব মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিস নেক্সট ভাঁজ ব্যাসাৰ্ধ ৰেডিয়াস অফ কাৰ্ভেচাৰ মানে নো কি দাপোনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ যেটো দূৰত্ব তাকে কি বুলি কোৱা হয় ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় the distance between the pole and the center of curvature is called the radius of curvature এতিয়া এটো center of curvature এটো হল পোল আৰু তাৰ মাজৰ যেটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো কোৱা হ'ব ভাঁজ ব্যাসাৰ্ধ আৰু ভাঁজ ব্যাসাৰ্ধ কেপিটেল R আখৰেৰে বুজোৱা হয় আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰক কেপিটেল C আখৰেৰে বুজোৱা হয় মেৰু পোলটোক আমি মানে P আখৰেৰে বুজোৱা হয় গতিকে এইবিলাক হল আমাৰ কিছুমান নোটেশন কিছুমান সংজ্ঞা আমি জানিবলগীয়া সংজ্ঞা ঠিক একেদৰে অবতল দাপোনৰ ক্ষেত্ৰতো আমাৰ ভাঁজ ব্যাসাৰ্ধ এটো চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু পোলৰ মাজৰ দূৰত্বটো গতিকে আমি এই কেইটা সংজ্ঞা খুব ইম্পৰ্টেন্ট সংজ্ঞা মেৰু ভাঁজ কেন্দ্ৰ মুখ্য অক্ষ ভাঁজ ব্যাসাৰ্ধ এই কেইটা হল খুব ইম্পৰ্টেন্ট সংজ্ঞা আমি প্ৰথমে জানিব লাগিব আমি জানিবলগীয়া আন এটা খুব ইম্পৰ্টেন্ট সংজ্ঞা হল মুখ্য ফোকাস প্ৰিন্সিপাল ফোকাস বা মুখ্য ফোকাসৰ সংজ্ঞাটো অবতল দাপোনৰ ক্ষেত্ৰত অলপ বেলেগ আনহাতে উত্তল দাপোনৰ ক্ষেত্ৰত অলপ বেলেগ এইখিনিতে মই এটা কথা ক'ব লাগিব এখন অবতল দাপোনক অভিখাৰী দাপোন বুলিও কোৱা হয় কিয়নো এখন অবতল দাপোনে পোহৰ ৰশ্মিবিলাক অভিখাৰী কৰে অৰ্থাৎ এটা বিন্দুত থুপ খুৱায় আনহাতে এখন উত্তল দাপোনক অপখাৰী দাপোন বুলি কোৱা হয় যিহেতু এখন উত্তল দাপোনে পোহৰ ৰশ্মিবিলাক অপখাৰী কৰে অৰ্থাৎ এটা বিন্দুৰ পৰা আঁতৰাই পঠায় A concave mirror is called a converging mirror since it converges the light is coming towards it and a convex mirror is called a diverging mirror as it diverges the light is coming towards it এতিয়া আমি এখন অবতল দাপোন লৈছো এই অবতল দাপোনখনলৈ যদি পোহৰ ৰশ্মি আহে মুখ্য অক্ষৰ সমান্তৰালভাৱে এই মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি এডাল মুখ্য অক্ষ ইয়াৰ সমান্তৰালভাৱে পোহৰ ৰশ্মি আহিছে ইহঁতক কি কৰিব এটা বিন্দুত থুপ খুৱাব আৰু যেটো বিন্দুত থুপ খুৱাব মুখ্য অক্ষৰ ওপৰত সেই বিন্দুটো অৱস্থিত হ'ব আৰু তাকে কি বুলি কোৱা হ'ব মুখ্য ফোকাস প্ৰিন্সিপাল ফোকাস অফ দা কনকেভ মিৰৰ কৈছে অবতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ ওপৰত থকা এটা বিন্দুলৈ অভিখাৰী হয় বা থুপ খায় সেই বিন্দুটোকে অবতল দাপোনৰ মুখ্য ফোকাস বোলে In case of a concave mirror, the light is coming parallel to the principal axis after reflection converges to a point on the principal axis. This point is called principal focus of the concave mirror. অর্থাৎ এইগিডাল
পেৰেলেলি লাইট ৰেজ আহিছে আৰু ইহঁতক পেৰেলেল লাইট ৰেজ কিডালক কি কৰিছে মুখ্য অক্ষৰ ওপৰত থকা এটা বিন্দুলৈ অভিসাৰী কৰিছে আৰু সেই বিন্দুটোকে মুখ্য ফকাছ বুলি কোৱা হয় গতিকে আমি দেখিলো মুখ্য ফকাছটো হসাহসি পোহৰ ৰশ্মিৰ প্ৰতিফলিত পোহৰ ৰশ্মিৰ হসাহসি কটাকটিৰ ফলত গঠন হৈছে ইন এ concave mirror the principal focus is formed by the actual intersection of the reflected light rays hence it is a real focus মানে হসাহসি যেহেতু কটাকটিৰ ফলত আমাৰ মুখ্য ফকাছটো অৱতল দাপনত গঠন হৈছে সেই কাৰণে এটো হল হট ফকাছ আনহাতে উত্তল দাপনৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে পোহৰ ৰশ্মি এইখন উত্তল দাপনে পোহৰ ৰশ্মি বিলাকক ডাইভাৰ্স কৰিব অৰ্থাৎ অপহাৰী কৰিব এটা বিন্দুৰ পৰা কি কৰিব অপহাৰী কৰিব আৰু এই বিন্দুটো যেটো বিন্দু মুখ্য অক্ষৰ ওপৰত থকা যেটো বিন্দুৰ পৰা অপহাৰী হৈ যোৱা যেন লাগিব এই পোহৰ ৰশ্মি বিলাক এই বিন্দুটোকে কি বুলি কোৱা হ'ব মুখ্য ফকাছ উত্তল দাপনৰ মুখ্য ফকাছ প্ৰিন্সিপাল ফকাছ অফ দা কনভেক্স মিৰৰ গতিকে আমাৰ ডেফিনেশ্যনটো আমি ক'ব পাৰো উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ ওপৰত থকা দাপনৰ পিছফালৰ এটা বিন্দুৰ পৰা অপহাৰী হৈ অহা যেন লাগে সেই বিন্দুটোকে উত্তল দাপনৰ মুখ্য ফকাছ বোলে In case of convex mirror, the light is coming parallel to the principal axis after reflection appears to diverge from a point on the principal axis. This point is called the principal focus of the concave mirror. আৰু যেহেতু এই ফকাছটো দাপনৰ পিছফালে অৱস্থিত আৰু হসাহসিকৈ পোহৰ ৰশ্মিবিলাক ইয়াৰ পৰা আহিছে জানো হসাহসিকৈ আমাৰ পোহৰ ৰশ্মিবিলাক অহা নাই কাৰণ পোহৰ ৰশ্মিবিলাক ইয়াৰ পৰা এই পইণ্টৰ পৰা ঘূৰি গৈছে এই পইণ্টৰ পৰা ঘূৰি গৈছে এই টুকুৰাত আমাৰ পোহৰ ৰশ্মি নাই কিন্তু আমি অহা যেন লাগিছেহে সেই কাৰণে এই ফকাছটো আপাত ফকাছ অৰ্থাৎ ভাৰ্চুৱেল ফকাছ গতিকে আমি পালো অবতল দাপনৰ ক্ষেত্ৰত মুখ্য ফকাছটো হ'ল ৰিয়েল ফকাছ হসা ফকাছ হট ফকাছ আৰু উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য ফকাছ অহট ফকাছ ভাৰ্চুৱেল ফকাছ এবাৰ আমি জানো ফকাছ দৈৰ্ঘ্য ফকাল লেন্থ ইয়াক ইংৰাজীৰ স্মল এফ আখৰেৰে বুজোৱা হয় এতিয়া ফকাছ দৈৰ্ঘ্য মানে কি এটো দৈৰ্ঘ্য বুলি কোৱা ললে এটা ডিসটেন্সে হ'ব কাৰ মাজৰ ডিসটেন্স পোলৰ পৰা ফকাছলৈ যেটো ডিসটেন্স মানে মেৰুৰ পৰা দাপনৰ মেৰুৰ পৰা মুখ্য ফকাছলৈ যেটো দূৰত্ব সেই দূৰত্বটোকে ফকাল লেন্থ বুলি কোৱা হয় ইয়াতো এটো দেখাইছে এখন উত্তল দাপন কনভেক্স মিৰৰৰ ক্ষেত্ৰত ফকাছ দৈৰ্ঘ্যটো আমাৰ দাপনৰ পিছফালে আমি জুখিছো আৰু উত্তল দাপনৰ অবতল দাপনৰ ক্ষেত্ৰত আমি ফকাছ দৈৰ্ঘ্যটো দাপনৰ আগফালে জুখিছো গতিকে আমাৰ কৈছে দাপনৰ মেৰুৰ পৰা মুখ্য ফকাছলৈ দূৰত্বক ফকাছ দৈৰ্ঘ্য বোলে দা ডিসটেন্স ফ্ৰম দা পইণ্ট ফ্ৰম দা পোল অফ দা মিৰৰ টু দা প্ৰিন্সিপাল ফকাছ ইজ কল্ড দা ফকাল লেন্থ আৰু ইয়াক ইংৰাজীৰ স্মল এফ আখৰেৰে বুজোৱা হয় এতিয়া দাপনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্য মাজৰ সম্পৰ্ক এটা আছে ৰিলেশন বিটুইন দা ৰেডিয়াস অফ কাৰ্ভেচাৰ টু দা ফকাল লেন্থ এতিয়া আমি জানো ৰেডিয়াস অফ কাৰ্ভেচাৰটো r আখৰেৰে বুজাও ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্যটো আমি বুজাও f আখৰেৰে আমি এই চিত্ৰটো চালে বুজি পাম এতিয়া আমি কি দেখিছো এই ফকাছ বিন্দুটো এই ভাঁজ ব্যাসাৰ্ধৰ আধা দৈৰ্ঘ্যত আছে হয়নে আমি এটো পৰীক্ষাৰ সহায়তো আমি কৰি চাব পাৰো আমি পৰীক্ষাৰ সহায়তো কৰি চালে আমি পাম ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজত ঠিক হু মাজত ফকাছ বিন্দুটো অৱস্থিত গতিকে এটো আমি ৰিলেশন পাইছো ভাঁজ ব্যাসাৰ্ধ ইকুৱেল টু 2 ইনটু ফকাছ দৈৰ্ঘ্য অৰ্থাৎ r ইকুৱেল টু twice f or আমি f in terms of f we can write f equal to r by 2 এটো খুব ইম্পৰ্টেন্ট ৰিলেশন এই ৰিলেশনটো আমাৰ ব্যৱহাৰ হৈ থাকিব গতিকে আমি পালো ফকাছ দৈৰ্ঘ্য ইকুৱেল টু r by 2 বা r ইকুৱেল টু twice f ভাঁজ ব্যাসাৰ্ধ ইকুৱেল টু 2 পূৰণ ফকাছ দৈৰ্ঘ্য